নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম সমাজ বিজ্ঞানৰ এটা বিষয়, যিটো বিষয়ৰ পৰা হৈ যোৱা DLED পেড এণ্ট্ৰেন্স টেষ্টৰ পৰীক্ষাবোৰত আমি প্ৰশ্ন অহা দেখিবলৈ পাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম গ্ৰাহক সুৰক্ষা আৰু সজাগতাৰ বিষয়ে। সেয়েহে আহকচোন আমি পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভণি কৰোঁ। তাৰ আগতে বন্ধু বান্ধৱীসকল, আপোনালোকলৈ আমাৰ বিশেষ অনুৰোধ, যদি আপোনালোক এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। বিশ্বত গ্ৰাহক সুৰক্ষা দিৱস কোন তাৰিখে পালন কৰা হয়? A 10 এপ্ৰিল, B 21 এপ্ৰিল, C 15 মাৰ্চ, D 30 জানুৱাৰী। ইয়াৰ উত্তৰটো হ'ব C 15 মাৰ্চ তাৰিখে। 2 নম্বৰ, তলৰ কোনবিধ সামগ্ৰীত এগমাৰ্ক চিহ্ন থাকে? A আটা ময়দা, B প্ৰেছাৰ কুকাৰ, C সোণ আৰু D ৰূপ। ইয়াৰ উত্তৰটো হ'ব A আটা ময়দাত এগমাৰ্ক চিহ্ন থাকে। তলৰ কোনবিধ সামগ্ৰীত ISI চিহ্ন থাকে? A আটা ময়দা, B প্ৰেছাৰ কুকাৰ, C সোণ আৰু D ৰূপ। ISI চিহ্ন থাকে B প্ৰেছাৰ কুকাৰত। তলৰ কোনবিধ সামগ্ৰীত হলমাৰ্ক চিহ্ন থাকে? A আটা ময়দা, B প্ৰেছাৰ কুকাৰ, C সোণ আৰু D আচাৰ। ইয়াৰ উত্তৰটো হ'ব সোণ, ৰূপ আদিত হলমাৰ্ক চিহ্ন থাকে। 5 নম্বৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ, ফল মূলৰ পৰা বিশেষ পদ্ধতিৰে পৰিৱৰ্তন সাধিত আম, জেলি, চৰ্বত আদিত কি চিহ্ন থাকে? A এগমাৰ্ক, B ISI, C হলমাৰ্ক আৰু D FPO। ইয়াৰ উত্তৰটো হ'ব উত্তৰ D FPO। আমি জানিব লগা কথা যে কৃষিৰ পৰা উৎপাদিত সামগ্ৰী যেনে খোৱা তেল, আটা, ময়দা, ঘি, মাখন আদিবোৰত, মছলা আদিবোৰত এগমাৰ্ক চিহ্ন থাকে। কৃষিৰ পৰা উৎপাদিত সামগ্ৰী এইবোৰত এগমাৰ্ক চিহ্ন থাকে। তাৰোপৰি ব্যৱহাৰযোগ্য শিল্পজাত সামগ্ৰী যেনে ৰড, প্ৰেছাৰ কুকাৰ, ষ্টীলৰ বাচন, বৈদ্যুতিক সামগ্ৰী আদিত ISI চিহ্ন থাকে। আমি দৈনন্দিন জীৱনৰ বাবেও এইটো কথা অতিকৈ জানিব লগা যে ISI চিহ্ন ক'ত থাকে? ব্যৱহাৰযোগ্য শিল্পজাত সামগ্ৰী যেনে ৰড, প্ৰেছাৰ কুকাৰ, ষ্টীলৰ বাচন, বৈদ্যুতিক সামগ্ৰী আদি। আৰু DLED পেড এণ্ট্ৰেন্স টেষ্টত ইয়াৰ পৰা প্ৰশ্ন আহেই, এই বিষয়টোৰ পৰা প্ৰশ্ন আহেই, আপোনালোকে মন কৰিব। ইয়াৰ উপৰি মূল্যৱান ধাতু যেনে সোণ, ৰূপ, প্লেটিনাম আদিৰ দ্বাৰা তৈয়াৰ কৰা অলংকাৰ, সেই অলংকাৰসমূহত কি চিহ্ন থাকে? হলমাৰ্ক চিহ্ন থাকে। মূল্যৱান ধাতু, সোণ, ৰূপ, প্লেটিনাম আদিৰ দ্বাৰা তৈয়াৰ কৰা অলংকাৰত হলমাৰ্ক চিহ্ন থাকে। আপোনালোকে এইটো মন কৰিব পাৰে। তাৰোপৰি ফল মূলৰ পৰা বিশেষ পদ্ধতিৰ জৰিয়তে পৰিৱৰ্তন সাধিত যেনে আম, জেলি, আচাৰ আদিত FPO চিহ্ন থাকে। আজিৰ এই ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক কৰিব, আৰু যদি চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।